নমস্কাৰ মই দীপক গগৈ আজি বিশেষকৈ আলোচনা কৰিম ফৰচাছ কিয় বন্ধ নহয় ফৰচাছ এইটো কাৰণে বন্ধ নহয় ফৰচাছ ব্লকছ এণ্ড টেকনলজি বেছ প্লেটফৰ্ম যিটো প্লেটফৰ্ম ইণ্টাৰনেট থকালৈকে পৃথিৱীত চলি থাকিব ফৰচাছ কোম্পানী নহয় ফৰচাছ কাৰো অধীনত কাম কৰা ছিষ্টেম নহয় যিটো কাৰণত আপুনি কাৰো জীৱন কাৰো মতে পৰিচালিত কৰা ইয়াৰ ছিষ্টেম নাই ফৰচাছত একাউণ্টেই নাই ফৰচাছ বন্ধ হ'বৰ কাৰণে একাউণ্ট থাকিলেহে ফৰচাছ বন্ধ হ'ব যিহেতু ফৰচাছ প্লেটফৰ্মত আপুনি কোনো একাউণ্টত পইচা জমা দিব নালাগে ইয়াত আপুনি নিজৰ একাউণ্ট নিজে ক্ৰিয়েট কৰি আপুনি যিসমূহ ইনকাম লাভ কৰিব সেই ইনকামসমূহ আপুনি নিজৰ ইচ্ছামতে বেংকলৈ কনভাৰ্ট কৰিব পৰা ছিষ্টেম ফৰচাছত মানুহে কিয় কাম কৰি আছে ফৰচাছত 100% ডিষ্ট্ৰিবিউশ্যন হয় যিটো অন্যান্য প্লেটফৰ্মত কেতিয়াও পচিবল নহয় ফৰচাছ ক্ৰিপ্ট' বেছ প্লেটফৰ্ম য'ত আপোনাৰ ডলাৰ আৰ্নিং হয় যিসমূহ ষ্টেবল কাৰেঞ্চি প্লাছ BNBত আপোনাৰ আৰ্নিং হয় যিসমূহ ইনকাম আপুনি লগালগ নিজৰ বেংকলৈ কনভাৰ্ট কৰিব পাৰে আপোনাৰ পইচা আপুনি যিসমূহ আৰ্নিং কৰিব যিসমূহ কাম কৰিব নেনো ছেকেণ্ডত আপোনাৰ পইচা ডিষ্ট্ৰিবিউট হয় গতিকে ফৰচাছ কৰক আপুনি ডেইলি বেচিছ ইনকাম জেনেৰেট কৰক সুন্দৰভাৱে আপোনাৰ লাইফটো নিজৰ মতে কটাবলৈ যত্ন কৰক